নমস্কাৰ বন্ধুসকল, আপুনি যদি গাড়ী চলায় বা আপোনাৰ ঘৰত গাড়ী আছে তেন্তে শেহতীয়াকৈ E85 ফিউল নামটো নিশ্চয় শুনিছে। সামাজিক মাধ্যম ইউটিউব, ফেচবুক, হোৱাটছআপ সকলো ঠাইতে এই কথা বহুত ঘূৰি ফুৰিছে। E85 ব্যৱহাৰ কৰিলে গাড়ীৰ ইঞ্জিন নষ্ট হৈ যায়। কোনোবাই কৈছে গাড়ীৰ মাইলেজ কমি যাব, আন কোনোবাই কৈছে ইঞ্জিন সোনকালে বেয়া হৈ যাব, আকৌ কোনোবাই কৈছে চৰকাৰে জোৰ কৰি এই ইন্ধন মানুহৰ ওপৰত জাপি দিব বিচাৰিছে। কিন্তু প্ৰশ্নটো হ'ল, এই কথাবোৰ সঁচাকৈ সত্য নেকি? আজিৰ এই ভিডিঅ'টোত আমি একেবাৰে সহজ ভাষাত E85 ফুয়েল কি, চৰকাৰে কিয় ইয়াক আগবঢ়াইছে, ইয়াৰ সুবিধা অসুবিধা কি, আচলতে E85 ব্যৱহাৰ কৰিলে গাড়ী নষ্ট হয় নে নহয়, এই সকলো কথা জানিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, প্ৰথমতে আমি জানো E85 ফুয়েল আচলতে কি। E85 নামৰ ফুয়েলটো ভিতৰতে লুকাই আছে। ইয়াত মানে হৈছে ইথানল আৰু 85 হৈছে 85%, অৰ্থাৎ E85 ফুয়েল হৈছে 85% ইথানল আৰু 15% পেট্ৰলৰ মিশ্ৰণ। এতিয়া বহুতে ভাবিব পাৰে ইথানল আকৌ কি বস্তু। সহজ ভাষাত ক'বলৈ গ'লে ইথানল হৈছে এক প্ৰকাৰৰ এলকহল, যাক গছ-গছনি বা কৃষিজাত সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে কুঁহিয়াৰ, মাকৈ, ধান, গম আদি শস্যৰ পৰা ইথানল উৎপাদন কৰা হয়। ভাবি চাওক, আমি যি পেট্ৰল ব্যৱহাৰ কৰোঁ তাৰ বেছিভাগেই বিদেশৰ পৰা আহে, কিন্তু ইথানল আমি নিজৰ দেশতে উৎপাদন কৰিব পাৰোঁ। এই কাৰণে চৰকাৰে ইথানল ব্যৱহাৰ বৃদ্ধি কৰিব বিচাৰিছে। এতিয়া এটা উদাহৰণ লওক, ধৰক আপুনি প্ৰতি মাহে বাহিৰৰ দোকানৰ পৰা চাউল কিনে, হঠাৎ আপোনাৰ নিজৰ খেতিতেই চাউল উৎপাদন আৰম্ভ হ'ল, তেন্তে আপুনি বাহিৰৰ ওপৰত কম নিৰ্ভৰ কৰিব লাগিব। এইদৰে ভাৰতেও বিদেশী তেলৰ ওপৰত নিৰ্ভৰতা কমাব বিচাৰিছে। সেইকাৰণে ইথানল ফুয়েল আগবঢ়োৱা হৈছে। বন্ধুসকল, এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইথানল আচলতে কেনেকৈ তৈয়াৰ কৰা হয়? বহুতে ভাবিব পাৰে ইথানল হয়তো কোনো ডাঙৰ কাৰখানাত ৰাসায়নিক পদাৰ্থ মিহলাই তৈয়াৰ কৰা হয়, কিন্তু আচৰিত কথা, ইথানল মূলতঃ গছ-গছনি আৰু কৃষিৰ সামগ্ৰীৰ পৰাই তৈয়াৰ কৰা হয়। ভাৰতত সাধাৰণতে কুঁহিয়াৰ মোলাছেছ মানে গুড় কৰাৰ পিছত বাকী থকা পদাৰ্থ, মাকৈ, ধান আৰু আন কিছুমান শস্যৰ পৰা ইথানল উৎপাদন কৰা হয়। এতিয়া চাওক এই প্ৰক্ৰিয়াটো কেনেকৈ কাম কৰে। ধৰক এজন কৃষকে কুঁহিয়াৰৰ খেতি কৰিলে প্ৰথমতে চেনি কল কাৰখানালৈ অনা হয়, তাৰ পিছত কুঁহিয়াৰ পিহি তাৰ পৰা ৰস উলিওৱা হয়। এই ৰসৰ পৰা চেনি তৈয়াৰ কৰা হয়। চেনি তৈয়াৰ কৰাৰ পিছত যি তৰল পদাৰ্থ বাকী থাকে তাক মোলাছেছ বোলা হয়। এই মোলাছেছ হৈছে ইথানল তৈয়াৰ কৰাৰ মূল কেঁচামাল। তাৰ পিছত মোলাছেছ ডাঙৰ ডাঙৰ টেংকত ভৰোৱা হয়। ইয়াত বিশেষ ধৰণৰ ইয়াষ্ট অৰ্থাৎ খমিৰ যোগ কৰা হয়। ইয়াষ্টে মোলাছেছক চেনি খাই এলকহল উৎপাদন কৰে। এই প্ৰক্ৰিয়াত ফাৰ্মেণ্টেশ্যন বোলা হয়। ই একেবাৰে সেইদৰে কাম কৰে যেনেকৈ দৈ বনাওঁতে গাখীৰত জীৱাণু যোগ কৰা হয়। কেইদিনমান পিছত টেংকত এলকহলযুক্ত তৰল পদাৰ্থ তৈয়াৰ হয়। কিন্তু এই এলকহল এতিয়া ফুয়েল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। সেয়েহে পৰৱৰ্তী ধাপত ডিষ্টিলেশ্যন কৰা হয়। ডিষ্টিলেশ্যন মানে হৈছে এলকহল আৰু পানী পৃথক কৰা। তাপৰ সহায়ত এলকহল বিশুদ্ধ কৰি ইথানল উলিওৱা হয়। তাৰ পিছত ইথানলক অধিক বিশুদ্ধ কৰা হয় যাতে ইয়াত পানী প্ৰায় নাথাকে, কিন্তু এই বিশুদ্ধ ইথানল ফুয়েল গ্ৰেড ইথানল হিচাপে ব্যৱহাৰ কৰা হয়। শেষত এই ইথানল পেট্ৰলৰ লগত মিহলাই E10, E20 আৰু E85 ফুয়েল তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে, যদি 100 লিটাৰ ফুয়েলত 85 লিটাৰ ইথানল আৰু 15 লিটাৰ পেট্ৰল মিহলাই দিয়া হয়, তেন্তে সেই ফুয়েলক E85 বোলা হয়। ভাবি চোৱা, যি কুঁহিয়াৰ খেতি কৃষকে নিজৰ পথাৰত উৎপাদন কৰিছে, সেই শস্যই এদিন গাড়ীৰ ফুয়েল হিচাপে ব্যৱহাৰ হ'ব পাৰে। সেয়েহে ইথানল কেৱল এটা ফুয়েল নহয়, ই কৃষি, উদ্যোগ আৰু শক্তি এই তিনিওটা খণ্ডক একেলগে সংযোগ কৰাৰ এক বিশেষ ইন্ধন। বন্ধুসকল, এতিয়া এটা প্ৰশ্ন জানো আহক, E85 ফুয়েল নতুন নেকি? ইয়াৰ উত্তৰ হৈছে নহয়। আচলতে ইথানল ফুয়েল ইতিহাসৰ প্ৰায় 100 বছৰতকৈ পুৰণি। বিশ্বাস নকৰিলেও সত্য যে পৃথিৱীৰ প্ৰথম দিশৰ গাড়ী নিৰ্মাতাসকলৰ এজন হেনৰী ফৰ্ড ইথানলক ভৱিষ্যতৰ ফুয়েল বুলি ভাবিছিল। ফৰ্ড মডেল টি নামৰ বিখ্যাত গাড়ীখন ইথানলত চলিব পৰাকৈ ডিজাইন কৰা হৈছিল, কিন্তু বিশ্বজুৰি পেট্ৰল সস্তীয়া হৈ পৰিল, ফলত ইথানল ব্যৱহাৰ কমি গ'ল। তাৰ পিছত 1970 দশকত এটা ডাঙৰ ঘটনা ঘটিল। বিশ্বত তেলৰ সংকট আৰম্ভ হ'ল। বহু দেশৰ পেট্ৰল আৰু ডিজেলৰ দাম হঠাৎ বৃদ্ধি পালে। তেতিয়া বহু দেশে বিকল্প ইন্ধন বিচাৰিবলৈ আৰম্ভ কৰিলে। সেই সময়তে ব্ৰাজিলে ইথানল ফুয়েলৰ ক্ষেত্ৰত এক বিপ্লৱ আৰম্ভ কৰিলে। 1975 চনত ব্ৰাজিলে বৃহৎ পৰিসৰত ইথানল প্ৰগ্ৰেম আৰম্ভ কৰে। চেনিকলৰ পৰা ইথানল উৎপাদন কৰি গাড়ীত ব্যৱহাৰ কৰা হয়। আজিও ব্ৰাজিল ইথানল ফুয়েল ব্যৱহাৰ কৰা বিশ্বৰ অন্যতম আগশাৰীৰ দেশ। তাৰ পিছত ইউনাইটেড ষ্টেটছ আমেৰিকাও ইথানল ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। বিশেষকৈ E85 ফুয়েল আমেৰিকাত বহুত জনপ্ৰিয় হয়। আজিও হাজাৰ হাজাৰ ফুয়েল ষ্টেচনত E85 উপলব্ধ। এতিয়া প্ৰশ্ন আহে, কিমানখন দেশে E85 বা উচ্চ ইথানল ফুয়েল ব্যৱহাৰ কৰে? সঠিক সংখ্যা সময়ে সময়ে সলনি হয়, কিন্তু E85 বা উচ্চ ইথানল ব্লেণ্ড ব্যৱহাৰ কৰা উল্লেখযোগ্য দেশসমূহ হ'ল ব্ৰাজিল, আমেৰিকা, ছুইডেন, ফিনলেণ্ড, ফ্ৰান্স, থাইলেণ্ড, যুক্তৰাষ্ট্ৰৰ কিছুমান অঞ্চল। এতিয়া ভাৰতেও এই তালিকাত যোগ হৈছে। অৰ্থাৎ ইথানল ফুয়েলত কোনো নতুন পৰীক্ষা নহয়। পৃথিৱীৰ বহু দেশে বহু বছৰ ধৰি ইয়াক ব্যৱহাৰ কৰি আহিছে। উদাহৰণস্বৰূপে, ব্ৰাজিলত এনে বহু গাড়ী আছে যিবোৰ E25, E27 আৰু E85 আনকি E100 অৰ্থাৎ
অৰ্থাৎ 100% ইথানল তেলো চলিব পাৰে। ভাৰতত এতিয়াও E20 অধিক প্ৰচলিত, কিন্তু 2026 চনৰ পৰা E85 ফুয়েল লাহে লাহে আৰম্ভ কৰা হৈছে। বিশেষকৈ ফ্লেক্স ফুয়েল ভেচিল হ'ব পাৰে। চৰকাৰে 2023 চনৰ ভিতৰত হাজাৰ হাজাৰ পাম্পত E85 উপলব্ধ কৰাৰ লক্ষ্য লৈছে। সেয়েহে E85 ফুয়েল কোনো বিজ্ঞানৰ কল্পকাহিনী নহয়, ই বহু দেশত বহু বছৰৰ অভিজ্ঞতাৰে পৰীক্ষিত এক ইন্ধন। কিন্তু এই কথা সদায় মনত ৰাখিব লাগিব, E85 ফুয়েল কেৱল এটা সেই গাড়ীতে ব্যৱহাৰ কৰিব লাগিব যিবোৰ ফ্লেক্স ফুয়েল ভেচেল হিচাপে ডিজাইন কৰা হৈছে। সঠিক গাড়ীত E85 উপযোগী, ভুল গাড়ীত E85 সমস্যাৰ কাৰণ হ'ব পাৰে। সেইটোৱেই হৈছে E85 ফুয়েলৰ আচল সত্য। এতিয়া প্ৰশ্ন আহে, চৰকাৰে E85 ফুয়েল কিয় আগবঢ়াইছে? প্ৰথম কাৰণ হৈছে বিদেশী তেল আমদানি কমোৱা। ভাৰতত প্ৰতি বছৰে লাখ লাখ কোটি টকাৰ কেঁচা তেল বিদেশৰ পৰা কিনে। যদি দেশৰ ভিতৰতে উৎপাদিত ইথানল বেছি ব্যৱহাৰ কৰা হয় তেন্তে এই খৰচ যথেষ্ট কমিব। দ্বিতীয় কাৰণ হৈছে কৃষক। যেতিয়া ইথানল উৎপাদন বাঢ়িব তেতিয়া কৃষকৰ উৎপাদিত শস্যৰ চাহিদাও বাঢ়িব। ইয়াৰ ফলত কৃষকসকলে অধিক আয় পাব। তৃতীয় কাৰণ হৈছে প্ৰদূষণ। সাধাৰণ পেট্ৰল জ্বলিলে বহু ক্ষতিকাৰক গেছ ওলায়। ইথানল তুলনামূলকভাৱে পৰিৱেশৰ বাবে কম ক্ষতিকাৰক। সেইবাবে বহু দেশত ইথানল ফুয়েলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ, E85 ফুয়েল ব্যৱহাৰ কৰিলে গাড়ী নষ্ট হয় নেকি? ইয়াৰ উত্তৰ হৈছে হ'বও পাৰে, নহ'বও পাৰে। এতিয়া আপুনি ভাবিব পাৰে এইটো কেনেকুৱা উত্তৰ? চাওক, কথাটো সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ গাড়ীৰ ওপৰত। ধৰক এজন মানুহে মাছৰ খাদ্য গৰুক খুৱাই দিলে, তেতিয়া কি হ'ব? গৰুৰ বাবে সেই খাদ্য উপযুক্ত নহয়। একেদৰে সকলো গাড়ী E85 ফুয়েলৰ বাবে তৈয়াৰ কৰা হোৱা নাই। যি গাড়ী E85 ফুয়েল ব্যৱহাৰৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে সেইবোৰক ফ্লেক্স ফুয়েল ভেচেল বোলা হয়। এই গাড়ীবোৰৰ ইঞ্জিন, ফুয়েল পাম্প, ফুয়েল টেংক আদি বিশেষ ধৰণে তৈয়াৰ কৰা হয়। ফলত E85 ব্যৱহাৰ কৰিলেও কোনো সমস্যা নহয়। কিন্তু যদি সাধাৰণ পেট্ৰলত গাড়ীত বেছিকৈ E85 ভৰোৱা হয় তেন্তে কিছু সমস্যা দেখা দিব পাৰে। উদাহৰণস্বৰূপে ইঞ্জিন বেয়া হ'ব পাৰে, গাড়ীৰ পাৰফৰ্মেন্স কমিব পাৰে, ফুয়েল চিষ্টেমৰ কিছুমান অংশ ক্ষতিগ্ৰস্ত হ'ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে E85 নিজে বেয়া ফুয়েল। সমস্যা ফুয়েলত নহয়, সমস্যাটো হৈছে উপযোগিতাত বা ব্যৱহাৰত। যেনে ডিজেল গাড়ীত পেট্ৰল ভৰালে সমস্যা হ'ব পাৰে, ঠিক তেনেকৈ E85ৰ বাবে উপযুক্ত নোহোৱা গাড়ীত E85 ভৰালে সমস্যা হ'ব পাৰে। সেইবাবে E85 মানে গাড়ী নষ্ট হোৱা কথাটো সম্পূৰ্ণ ভুল। সঁচা কথাটো হ'ল সঠিক গাড়ীত E85 একেবাৰে নিৰাপদ। ভুল গাড়ীত E85 সমস্যাৰ সৃষ্টি কৰিব পাৰে। এতিয়া আহোঁ মাইলেজৰ কথালৈ। বহুতে কয় E85 ব্যৱহাৰ কৰিলে মাইলেজ কমি যায়। এই কথাটো অলপ হ'লেও সত্য, কাৰণ ইথানল আৰু পেট্ৰল দুয়োটাই ইন্ধন, কিন্তু ইথানলৰ শক্তি কিছু কম। সেইবাবে একে দূৰত্ব অতিক্ৰম কৰিবলৈ কিছু বেছি ফুয়েল লাগিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে গাড়ী বেয়া হৈ গৈছে। গাড়ী একেদৰে চলিব, কেৱল ফুয়েল কনজাম্পচন কিছু বৃদ্ধি পাব পাৰে। এতিয়া বহুতে ভাবিছে যদি মাইলেজ কমে তেন্তে লাভ কি? ইয়াৰ উত্তৰ বুজিবলৈ আমি E85ৰ সুবিধাবোৰ চাব লাগিব। প্ৰথম সুবিধা হৈছে প্ৰদূষণ। আজিকালি পৃথিৱীৰ বেছিভাগ দেশেই প্ৰদূষণ কমোৱাৰ চেষ্টা কৰি আছে। গাড়ী, কল কাৰখানা আৰু বিদ্যুৎ উৎপাদনৰ বাবেও বায়ুমণ্ডলত বহু ক্ষতিকাৰক গেছ নিৰ্গত হয়। ইথানল ব্যৱহাৰ কৰিলে এই নিৰ্গমন কিছু কম হ'ব। ভাবি চাওক, যদি লাখ লাখ গাড়ীয়ে কম প্ৰদূষণ কৰে তেন্তে ইয়াৰ প্ৰভাৱ কিমান ডাঙৰ হ'ব পাৰে। দ্বিতীয় সুবিধা হৈছে কৃষকৰ লাভ। ধৰক অসমৰ এজন কৃষকে কুঁহিয়াৰ বা মাকৈ খেতি কৰিছে। যদি ইথানলৰ চাহিদা বৃদ্ধি পায় তেন্তে এই শস্যসমূহৰ চাহিদা বৃদ্ধি পাব। ফলত কৃষকে অধিক মূল্য পাব। এইদৰে ফুয়েল ছেক্টৰ আৰু এগ্ৰিকালচাৰেল ছেক্টৰ দুয়োটাই লাভান্বিত হ'ব পাৰে। তৃতীয় সুবিধা হৈছে বিদেশী তেলৰ ওপৰত নিৰ্ভৰতা কমোৱা। ভাবি চাওক, যদি কেতিয়াবা বিশ্ববজাৰত তেলৰ দাম হঠাৎ বহুত বাঢ়ি যায়, তাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰে। কিন্তু যদি আমি নিজৰ দেশতে উৎপাদিত ইথানল ফুয়েল বনাবলৈ ব্যৱহাৰ কৰোঁ তেন্তে এই সমস্যাটো কিছু কম হ'ব পাৰে। এই কাৰণে ভাৰত চৰকাৰে ইথানল ব্লেন্ডিং প্ৰগ্ৰেম আৰম্ভ কৰিছে। এতিয়া আহোঁ E85ৰ কিছুমান অসুবিধাৰ কথালৈ। প্ৰথম অসুবিধা হৈছে সকলো ঠাইতে E85 উপলব্ধ নহয়। আজি তাৰিখত ভাৰতত সকলো পেট্ৰল পাম্পত E85 নাপাব। গতিকে E85 ব্যৱহাৰ কৰা গাড়ীৰ মালিকসকলে ফুয়েল এভেইলেবিলিটিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। দ্বিতীয় অসুবিধা হৈছে কমপ্লিবিলিটি, মানে উপযোগিতা। যদি আপোনাৰ গাড়ী ফ্লেক্স ফুয়েল ভেচেল নহয় তেন্তে E85 ব্যৱহাৰ কৰাৰ আগতে কোম্পানীৰ পৰামৰ্শ লোৱা উচিত। ইয়াত এটা মই বাস্তৱ উদাহৰণ দিওঁ। ধৰক আপোনাৰ মোবাইল ফোনটো 18 ৱাট চাৰ্জাৰৰ বাবে ডিজাইন কৰা হৈছে। আপুনি যদি 100 ৱাটৰ ইণ্ডাষ্ট্ৰিয়েল চাৰ্জাৰ লগাই দিয়ে তেন্তে সমস্যা হ'ব পাৰে। মোবাইলটো ব্লাষ্টো হ'ব পাৰে, কাৰণ যন্ত্ৰটোৰ ডিজাইন আৰু চাৰ্জাৰৰ ক্ষমতা একে নহয়। এইদৰে গাড়ী আৰু ফুয়েলৰ মাজতো ব্যৱহাৰৰ অনুপযোগী হ'ব পাৰে। এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভাৰতত সকলো গাড়ী E85লৈ সলনি হৈ যাব নেকি? উত্তৰ হৈছে নহয়, অন্ততঃ এতিয়াই নহয়। এই পৰিৱৰ্তন লাহে লাহে হ'ব। বহু বছৰৰ ভিতৰত ফ্লেক্স ফুয়েল ভেচেল সংখ্যা বাঢ়িব, কিন্তু হঠাতে সকলো গাড়ী E85 ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা নহয়। সেয়েহে সামাজিক মাধ্যমত ঘূৰি ফুৰা বহু কথা বিশ্বাস কৰাৰ আগতে তথ্য পৰীক্ষা কৰা উচিত। বন্ধুসকল, এতিয়া আহোঁ ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশলৈ। E85 ইন্ধনে গাড়ী নষ্ট কৰে নেকি? এতিয়া আপুনি নিজেই
উত্তৰ দিব পাৰিব যদি আপোনাৰ গাড়ী E85 বা ফ্লেক্স ফুয়েলৰ বাবে ডিজাইন কৰা হৈছে তেন্তে E85 ব্যৱহাৰ কৰিলেও গাড়ী নষ্ট নহয় যদি আপোনাৰ গাড়ী সেই ফুয়েলৰ বাবে উপযুক্ত নহয় তেন্তে সমস্যা দেখা দিব পাৰে অৰ্থাৎ সমস্যাটো ফুয়েলত নহয় সমস্যাটো তাৰ ব্যৱহাৰতহে ঠিক যেনেকৈ ডিজেল গাড়ী পেট্ৰল ভৰালে সমস্যা হয় কিন্তু পেট্ৰল নিজে বেয়া ফুয়েল নহয় সামাজিক মাধ্যমত বহুতে কয় এই ফুয়েলে ইঞ্জিন ধ্বংস কৰি দিব গাড়ী একেবাৰে শেষ মানুহ চৰকাৰে মানুহক ঠগিছে কিন্তু বাস্তৱত যেটো ইমান সহজ নহয় প্ৰযুক্তি ইঞ্জিন ডিজাইন আৰু ফুয়েলৰ ব্যৱহাৰ এই তিনিটা বিষয় একেলগে বুজিব লাগিব সেইবাবে কেৱল এটা হোৱাটছআপ মেছেজ বা ফেচবুক পোষ্ট দেখি সিদ্ধান্ত লোৱা উচিত নহয় সঠিক তথ্য জানক কোম্পানীৰ গাইডলাইন চাওক তাৰ পিছত সিদ্ধান্ত লওক শেষত এটা কথা কওক E85 কোনো জাদুকৰী ফুয়েল নহয় আকৌ ই কোনো বিপদজনক ফুয়েলো নহয় ই এটা বিকল্প ফুয়েল যাৰ সুবিধাও আছে অসুবিধাও আছে ভৱিষ্যতে ভাৰতত ইয়াৰ ব্যৱহাৰ বৃদ্ধি হ'ব পাৰে কিন্তু আপোনাৰ গাড়ীত ব্যৱহাৰ কৰাৰ আগতে নিশ্চিত হওক যে আপোনাৰ গাড়ী E85 ৰ বাবে উপযুক্ত হয় নে নহয় যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ